নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। চ' বন্ধু বান্ধৱীসকল, মই কালি এটা ভিডিঅ' দিছিলোঁ ৱাইফাইৰ ওপৰত আৰু বহুত কেইবাটা এপৰ ওপৰত মই ভিডিঅ' দিছিলোঁ। মই কৈছিলোঁ যে এইবোৰ বন্ধ হৈ যাব, আপোনালোকে এইবোৰত কৰিব নালাগে। চ' আপোনালোকে আজি মৰ্ণিঙত গম পাইছে চাগে, ময়ো এতিয়া গম পালোঁ যে ৱাইফাই ফাণ্ডটোত কিবা এটা প্ৰব্লেম হ'ল। তেওঁলোকে KYC ছাবমিট কৰিব গৈ আছে আৰু KYCটো এনেকুৱা ধৰণৰ KYC মানে হ'ল কি ন' ইউৰ কাষ্টমাৰ। আপোনাৰ কাষ্টমাৰজনক জনাটো হৈছে KYC। আপোনালোকৰ KYCৰ কাৰণে আপোনালোকৰ পৰা আপোনালোকৰ আধাৰ কাৰ্ড, বেংক পাছবুক বা আপোনালোকৰ ফটো, আপোনালোকৰ পেন কাৰ্ড এইবোৰ বিচাৰিব পাৰে, আপোনাৰ ডকুমেণ্টছ বিচাৰিব পাৰে আপোনাক জানিবৰ কাৰণে। কিন্তু ইয়াত আপোনালোকে কি বিচাৰিছে, আপোনালোকৰ 6,000 টকা দিব বিচাৰিছে, দিবলৈ কৈ আছে। সেইটো টকা ক'ৰ পৰা দিব কৈছে, আপোনালোকৰ বেংক একাউণ্টৰ পৰা দিব কৈ আছে। এনেকুৱা নহয় আপোনালোকৰ যিটো ৱালেট আছে, ৱাইফাই একাউণ্টত যিটো ৱালেট আছে, আপোনালোকৰ তাত পইচা জমা হৈ আছে তাৰ পৰা পে'মেণ্ট কৰিব পাৰি, তেনেকুৱা নহয়। আপোনালোকৰ যিটো ৱাইফাই ৱালেট তাৰ পৰা নহয়, আপোনালোকৰ বেংক একাউণ্ট সেইটোৰ থ্ৰু আপোনালোকে পে'মেণ্ট কৰিব কৈ আছে 6,000 টকা। এইটো পে'মেণ্ট কৰাৰ পিছত আপোনালোকে 12 তাৰিখৰ পিছত উইথড্ৰল কৰিব পাৰিব বুলি কৈ আছে। চ' আপোনালোকে এইটো কৰিব নে নকৰিব সেইটোৰ বিষয়ত আজিৰ ভিডিঅ'টো। চ' আপোনালোকে এইটো কৰিলে উইথড্ৰল পাব নে নাপাব, চ' গোটেইখিনি আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই গোটেইখিনি ডিটেইলছত কথা পাতিম। সো KYCৰ পেজটো এনেকুৱা ধৰণৰ আহে, ভেৰিফাই একাউণ্ট KYC। ইয়াত আপোনালোকক দেখায় যে আপোনালোকে যদি KYCটো কমপ্লিট কৰে, ইয়াৰ পিছতহে আপোনালোকে উইথড্ৰ কৰিব পাৰিব। KYC কমপ্লিট নকৰিলে কিন্তু উইথড্ৰ কৰিব নোৱাৰে। আপোনালোকে যেতিয়া ইয়াত কনফাৰ্মত ক্লিক কৰি দিব, আপোনালোকৰ ওচৰত নতুন এটা পেজ খোল খাই যাব KYC কৰাৰ কাৰণে। এনেকুৱা ধৰণৰ এটা পেজ খোল যাব, তলত আপোনালোকে দেখা পাব পে 6,000 ফৰ KYC। আপোনালোকে KYC কৰিব হ'লে 6,000 টকা এটা দিব লাগে। চ' আপোনালোকে মেক্সিমামে চবেই 6,000 টকা এটা ইনভেষ্টহে কৰিছিলে, ইয়াত আকৌ 6,000 টকা দিব লাগে। আপোনালোকে গম পাইছে এইটো টোটেলি এটা স্কেম হয়, ফ্ৰড হৈ আছে। ইয়াৰ পিছত কি হ'ব ঠিক নাই। আপোনালোকে যে ইয়াত আকৌ 2 নম্বৰ লাইনটোত লিখা আছে, আপোনালোকে চাব পাৰিব 9 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত আপোনালোকে KYCটো কমপ্লিট কৰিব পাৰিব। যিমান সোনকালে পাৰে আপোনালোকৰ পৰা পইচাটো লুটি লৈ যাব বিচাৰি আছে। ইয়াৰ পিছত আপোনালোকে 4 নম্বৰ লাইনটো দেখা পাব, যদি আপোনালোকে KYCটো নকৰে এই তাৰিখৰ ভিতৰত, যদি ইয়াৰ পিছত কৰে আপোনালোকৰ 10% টেক্স এটা দিব লাগিব। ইয়াত কোনো ধৰণৰ টেক্স গভৰ্ণমেণ্টত নাযায়, সিহঁতে টেক্সৰ নামত আপোনালোকৰ পইচাটো লুটি আছে। এইটো টোটেলি এটা ফেক হয়। আপোনালোকে KYCটো নকৰিব। যাৰ যিমান গ'ল আপোনালোকে এবাৰ গ'ল, আকৌ জানি শুনি আকৌ আপোনালোকে 6,000 টকা লোকচানটো নকৰিব। এইটো টোটেলি এটা ফ্ৰড হয়। মই যোৱাকালি ভিডিঅ'ত মই কৈছিলোঁ, এনেকুৱা ধৰণৰ এপবোৰত আপোনালোকে কেতিয়াও ইনভেষ্ট নকৰিব।